জীৱন বাতিল। প্ৰেম কেৱল এজন সংগীৰ সৈতে প্ৰেমত সীমাবদ্ধ নহয়, বৰঞ্চ বিভিন্ন প্ৰকাৰৰ প্ৰেম আছে, যেনে পৰিয়ালৰ সৈতে প্ৰেম, পিতৃ মাতৃৰ সৈতে প্ৰেম, আত্মীয়ৰ সৈতে প্ৰেম, আমাৰ কামৰ সৈতে প্ৰেম আৰু অধিক। সকলো ক্ষেত্ৰত প্ৰেম এজনৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কেতিয়াবা আমি প্ৰেমৰ ওপৰত এটা কঠিন পৰ্যায়ৰ মাজেৰে যাওঁ আৰু আমাৰ প্ৰিয়জনৰ সৈতে বিশ্বাস বজাই ৰখাত কেইবাটাও প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ, আৰু সেই মুহূৰ্তত প্ৰেমৰ ওপৰত প্ৰেৰণাদায়ক ভাষণে আমাক সঠিক ব্যক্তিৰ সৈতে প্ৰেমৰ গুৰুত্ব বুজাত সহায় কৰে আৰু সফলতাৰ জীৱন যাপন কৰিবলৈ আপত্তি কৰে। আমি আমাৰ জীৱনত কঠোৰ পৰিশ্ৰম, লাভ আদিৰ দৰে যি কৰি আছোঁ সেয়া প্ৰেমৰ বাবে। ইয়াত প্ৰেমৰ অৰ্থ কেৱল ৰোমান্টিক বা যৌন প্ৰেম নহয়, বৰঞ্চ মই বিশুদ্ধ প্ৰেমৰ কথা বুজাইছোঁ, যিকোনো লোকৰ বাবে হ'ব পাৰে, কিয়নো প্ৰেম নিজেই এক অনুপ্ৰেৰণা হিচাপে কাম কৰে, যি আমাক জীৱনৰ অসুবিধাবোৰ অতিক্ৰম কৰাত সহায় কৰে। এতিয়া আপুনি সঠিক ব্যক্তিক ভাল পায় আৰু আপুনি যি কৰে বা আপুনি যি ভাল পায় সেয়া ভাল পায়। আপুনি নিজৰ প্ৰতি সঁচা হৈ থাকিব। ই আপোনাক অসম্ভৱটো সম্ভৱ কৰাত সহায় কৰে আৰু আপোনাক সফলতাৰ লগতে জীৱনত সুখ প্ৰাপ্ত কৰিবলৈ অনুমতি দিয়ে।